মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি স্বৰবৰ্ণৰ তৃতীয় আখৰটো শিকিম। স্বৰবৰ্ণৰ তৃতীয় আখৰটো হ'ল হস্ৰ ই। হস্ৰ মানে চুটি, অৰ্থাৎ আমি এইটো চুটিকৈ উচ্চাৰণ কৰিম। চুটিকৈ উচ্চাৰণ কৰিম, ই বুলি ক'ম। আহাচোন আজি আমি স্বৰবৰ্ণৰ তৃতীয় আখৰটো শিকিবলৈ যত্ন কৰোঁ। প্ৰথমে আমি এটা কবিতা গাবলৈ যত্ন কৰোঁ। মই গাই যাম, তোমালোকে শুনি যাম। তাৰপিছত মই গাম, আকৌ তোমালোকে মোৰ লগে লগে গাবলৈ যত্ন কৰিবা। ইকৰাৰ বেৰ লৰক ফৰক, ইটাৰ বেৰ টান, ইন্দুৰে বোলে ইস্ত্ৰি দি ইক্ষু বিচাৰি যাম। এতিয়া তোমালোকে মোৰ লগে লগে গাবা দেই। ইকৰাৰ বেৰ লৰক ফৰক, ইটাৰ বেৰ টান, ইন্দুৰে বোলে ইস্ত্ৰি দি ইক্ষু বিচাৰি যাম। ছবি চাই নাম কওঁ আহা। ই ইকৰা, ই ইকৰা। ই ইটা, ই ইটা। ই ইন্দুৰ, ই ইন্দুৰ। ই ইস্ত্ৰি, ই ইস্ত্ৰি। ই ইক্ষু, ই ইক্ষু। ই ইকৰা, ই ইটা। ই ইন্দুৰ, ই ইস্ত্ৰি। ই ইক্ষু। তোমালোকেও শব্দকেইটা আকৌ গাবলৈ চেষ্টা কৰিবা। আজি আমি স্বৰবৰ্ণৰ তৃতীয় আখৰটো শিকিলোঁ। অহা কালিলৈ আমি স্বৰবৰ্ণৰ চতুৰ্থ আখৰটো শিকিবলৈ যত্ন কৰিম। তোমালোকে চাবলৈ নাপাহৰিবা। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লোৱা, কাষতে থকা বেল আইকনটো বজাই দিয়া। তেতিয়া তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'বিলাক পাবলৈ সহজ হ'ব। ধন্যবাদ। কালিলৈ পুনৰ লগ পাম।